तामुलपुर बरमा फोनांजाब लुनाय लामाया जालाखार खालामदों रायजोफोरखौ सान हर सोरलां बोरलां लामाया जालाखार खालामदों ओनसोलाव बांद्राय हाद्रिनि थाखाय हान्थिनायाव जालाखारसै नांदों रायजोफोरा थांलाय फैलायाव जालाखारसै नांदों रायजोफोरा बांसिनै स्कुल कलेजनि फरायसाफोरा जालाखारसै नांदों रायजोफोरनि खनले खनले अजद होनायनि उनावबो दिनैसिम राहा खालामाखै ठिकादार फसंथाना। অসুবিধা মানে ৰাস্তাটো আজি ৬-৭ মাহে এনেকে পেলাই থৈ দিছে। মানে ধূলিৰ মানে অৱস্থা বেয়া একদম। ইয়াত ৬-৭খন স্কুল কলেজৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, কিন্তু মানে পানী নামাৰে। ৪-৫ দিনৰ মূৰত এদিন অলপ পানী মাৰি গুচি যায়। আৰু ইমান ধূলি মানে এইখিনি অঞ্চলৰ মানুহে অহা যোৱা কৰাতো তামাম অসুবিধা পাইছে। আৰু মানে ইয়াত বেমাৰৰ চবৰে মানে সৰু ল'ৰা ছোৱালীৰ বেমাৰৰ সৃষ্টি হৈ আছে। ডেইলি পানী নামাৰে ২-৩ বাৰকে, তেনেহ'লে ইয়াত মানুহ থকাটো একদম মুস্কিল হৈ আছে। আৰু এই ৰাস্তাটো যোনে কাম কৰি আছে মানে সিহঁতে মানে কি কৰে, কেতিয়াবা ২-৩ দিন মূৰত আহে, অলপমান পানী ছটিয়াই যায়। বাকী অৱস্থাটোত মানে ইয়াতে চাওক আপোনালোকে ডাম্পাৰ এখন গৈ আছে, কেনেকে মানুহ অহা যোৱা কৰিব? মানে ভীষণ বেয়া পৰিৱেশ এটা সৃষ্টি হৈছে। কিন্তু একদম অন্ধকাৰময় ধূলিৰ বাবে হয়। হয়, আৰু মানে কি ইয়াত বহুত